নমস্কাৰ, মই প্ৰিয়ম পল্লৱী। অহা ইংৰাজী নৱেম্বৰ মাহৰ 21 আৰু 22 তাৰিখে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 36 নং ভাটিপাৰা লাওগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ 20তম কেন্দ্ৰীয় অধিৱেশন আৰু বৰ্ণাঢ্য অনুষ্ঠানেৰে আয়োজন কৰা এই অধিৱেশনত মুখ্য অতিথিৰূপে অংশীদাৰ হ'বলৈ পাই মই নথৈ আনন্দিত। গতিকে উক্ত দিনটোত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ। নাজানো আৰু মই কাম আছে এইবিলাক ভিতৰত।
হেল্ল' এটি সম্বোধন এইখিনি তেওঁলোকক ধন্যবাদ জনাইছোঁ ইমানখিনি কষ্ট কৰি আমাৰ কৰোণাৰ যিটো মহামাৰী ৰূপটো অকণমান সমান্তৰালত আনিবলৈ অকণমান সমান ৰূপত আনিবলৈ যদিও সমানৰূপে কৰোণা এতিয়াও নাশ হোৱা নাই তথাপিও মনত এটা ভয় আছে কৰোণা সম্পূৰ্ণৰূপে নাশ হ'লেহে আমি ধৰক এই বিপদৰ পৰা সম্পূৰ্ণ মুক্ত হ'ম যদিও বৰ বিশেষ কৰোণাৰ কথা নকওঁ কৰোণা বুলি ক'লে বৰ ভয় লাগে কথালৈ আহিলোঁ মেইন কথালৈ আজি ইয়ালৈ আহিবলৈ পাই সঁচাকৈ খুবেই ভাল লাগিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আজিলৈকে যেনেকৈ ২০তম কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰি আহিছে ভগৱানে যাতে এওঁলোকক শক্তি সামৰ্থ্য ক্ষমতা প্ৰদান কৰক যাতে এনেদৰে প্ৰতি মৰম আশীৰ্বাদে মই যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানত মই আহি থাকিব পাৰোঁ ইয়ালৈ অহাৰ উদ্দেশ্য বেলেগ একো নাই নৰ্মদা বাক এই চেগতে ধন্যবাদ কৈছোঁ কাৰণ নৰ্মদা বাই মোক যোগাযোগ কৰিছিলে এই ক্ষেত্ৰত মই বাক বহুত ধন্যবাদ জনাইছোঁ বা যেতিয়া মোক ফোন কৰিছিলে মই তেখেতক বাক প্ৰথম কথাটো সুধিছিলোঁ বা ফাংচনখন পলিটিকেল হ'ব নেকি এটা ভয় থাকে যিহেতু আমাৰ এতিয়া শিল্পী সমাজৰ মাজত এটা বেলেগ ভয় হৈছে শব্দ ৰাজনীতি মানে কি হ'ল কণ্ট্ৰভাৰ্চি সমালোচনা যিটো মোৰ আহিবলৈ একেবাৰে মন নাই কিন্তু মোৰ এটা শব্দই মোক ইয়ালৈ টানি লৈ নিছে শব্দটো কি জানেনে যুৱ ছাত্ৰ সন্থা এক শক্তিশালী নাম এই শক্তিশালী নামটোৰ দৰে এওঁলোকৰ শক্তিশালী হৈছে কৰ্ম উদ্দেশ্য এওঁলোকৰ পৰিকল্পনা এওঁলোকৰ স্বাৰ্থ বেলেগ আন একো নাই এওঁলোকৰ স্বাৰ্থ নিজৰ জাতিটোক লৈ নিজৰ পৰিচয়টোক লৈ নিজৰ উপাধিটো লৈ আজি তেওঁলোকে নিজৰ কথা বক্তব্য আৰু আপোনালোকক প্ৰকাশ কৰিছে একমাত্ৰ আপোনালোকৰ কাৰণে নিজৰ জাতিটোৰ বাবে নিজৰ জাতিটোৰ ৰক্ষাৰ বাবে নিজৰ পৰিচয়টো অসমৰ পৰা বাহিৰলৈ যিহেতু আমাক অলপ আগতে আমাৰ কেবিনেট মন্ত্ৰী চন্দ্ৰ ডাঙৰীয়া দাই কৈছে যে বাহিৰলৈ গৈ লণ্ডনলৈ গৈ পেলাই উপাধিবোৰ সলনি কৰি দিয়ে বা সূত্ৰধৰ উপাধিটো নাইকিয়া হৈছে আজি এই অনুষ্ঠানটিত সূত্ৰধৰ যিযোৰ পৰম্পৰা সাজ পোছাক দেখিবলৈ পোৱা যোৱা নাই এনেধৰণৰ ভয় তেওঁলোকৰ মনলৈ আহিছে তেওঁলোকৰ স্বাৰ্থ হ'ল কেৱল সেই জাতিটোক লৈ আজি এই অধিৱেশনখন অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য তেওঁলোকৰ নিজৰ জাতি সত্তাকটোক লৈ মই বহুতখিনি মানে তেওঁলোকক সন্মান জনাইছোঁ বহুতখিনি তেওঁলোকৰ শ্ৰদ্ধা প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ ইয়াত কোনো ৰাজনৈতিক স্বাৰ্থ নাই ইয়াত কেৱল স্বাৰ্থ নিজৰ জাতিটোক লৈ এগৰাকী শিল্পী হিচাপে অভিনয়ৰ মানুহ বিশেষ ভাষণ দিয়াৰ মোৰ অভিজ্ঞতা নাই এওঁলোকৰ আগত তথাপিও মই দুআষাৰমান ক'ম বৰ্তমান সময়ত ছাত্ৰ সংগঠনে আমাৰ যিটো জাতীয় জীৱনৰ সৈতে জাতীয় জীৱনৰ বাবে যি যুৱ চেতনা তথা নিজৰ ভূমিকা পালন কৰি আহিছে আমি সকলোৱে জানো আৰু আজি 17 বছৰ ধৰি যি চিৰাং জিলাত পৰিৱৰ্তন হৈছে চিৰাং জিলাত যি উন্নতি হৈছে সেয়া আমি এই অনুষ্ঠানত থকা এজন ব্যক্তি জীয়া সাক্ষী ইভেন ময়ো এজন জীয়া সাক্ষী আৰু এই পৰিৱৰ্তন আৰু উন্নতিত ক'ৰবাত নহয় ক'ৰবাত সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা বৰঙণি আছেই 100%ৰ 10% হ'লেও বৰঙণি আছে এই পৰিৱৰ্তন আৰু উন্নতিত গতিকে মই একমাত্ৰ এটাই কথাই ক'ম জিলিকি উঠক সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা জিলিকি উঠক 20তম কেন্দ্ৰীয় অধিৱেশন বৰ বিশেষ বহলাই নকওঁ কাৰণ আপোনালোকৰ অনুষ্ঠান আৰু আছে পৰৱৰ্তী অনুষ্ঠান আগবাঢ়িবলৈ আছে আমাৰ নিতুমণি হবিয়া ডাঙৰীয়া দাও আহিবলৈ আছে খুব ভাল লাগিছে এনেকৈ আপোনালোকৰ মাজত আহিবলৈ পায় আৰু শেষত মই এইখিনিয়ে ক'ম সূৰ্যমুখী ফুলৰ দৰে ঊৰ্ধ্বমুখী আশা প্ৰত্যাশাবোৰ সদৌ BTC সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ যেন তত্বাৱধানত সঠিক ৰূপত সঠিক দিশত ৰূপায়ণ হয় যেন এই মই আশা লৈ আজি মই এইখিনি আশা বুকুত বান্ধি মই ঘৰলৈ যাম আৰু সামৰ্থ্য অনুসৰি দুআষাৰমান ক'লোঁ আপোনালোকৰ ওচৰত কিমানখিনি ক'ব পাৰিছোঁ নাজানো
তেওঁলোকে কৈছিলে প্ৰিয়ম বাই দুআষাৰমান পৰামৰ্শ দিব কেনেদৰে আমি নিজৰ জাতিটোৰ ৰক্ষাবেক্ষণ দিব পাৰোঁ। ইমানখিনি সামৰ্থ্য নাই পৰামৰ্শ দিব পৰা, কিন্তু এইটোৱে ক'ম, এতিয়ালৈকে মানে 20 বছৰ ধৰি যেনেকৈ আপোনালোকে নিজৰ জাতিটোক লৈ পেলাই নিজৰ নামটোক লৈ নিজৰ পৰিচয়টো লৈ ইমানখিনি কাম কৰি আহিছে, আজি ইমান কষ্ট কৰি এটা অনুষ্ঠান আয়োজিত কৰিছে, ঠিক তেনেদৰে কাম কৰি যাওক। মই আছোঁ আৰু এদিন হ'লেও চৰকাৰেও এই কথাষাৰ বুজি পাব, মোৰ বিশ্বাস সেইটো। বৰ বিশেষ নকওঁ আৰু বাকী নাচাৰ কথা কৈছিলে দাদাই, কিন্তু মানে মই কথা এটা কৈ কিন্তু আপুনি হয়তো বহুতে নাজানে, মই আলহী ঘৰৰ পৰা ইয়ালৈ হয়তো বহুতে চাগে মন কৰিছে মোৰ সুস্থ অকণ বেকাতেৰা হৈছে। কি কাৰণে হৈছে মই কওঁ, কালি মই গণেশগুৰিত এটা মোৰ দুৰ্ঘটনা হৈছিলে, মানে মোৰ ডাঙৰ এক্সিডেণ্ট হোৱাৰ পৰা মই বাচিছোঁ। কি কাৰণে মই আজি ৰিয়েলাইজ কৰিছোঁ, আপোনালোকৰ মোক লগ পোৱাৰ আশা হেঁপাহ মৰমখিনিৰ বাবে। হয়তো ডাঙৰ ঘটনা এটাৰ পৰা মই আজি বাচি আহিছোঁ কেৱল আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে। আৰু খুব ভাল লাগে এনেকুৱা এটা মৰম আশীৰ্বাদ পাবৰ বাবে। আমি দিনে ৰাতি আমাৰ শ্বুটিঙত দিন ৰাত নাই, ৰ'দ বৰষুণ নাই, নহয় জানো নৰ্মদা বা, ভোক পিয়াহ নাই, আমি কষ্ট কেৱল আপোনালোকৰ একমাত্ৰ মৰমৰ বাবে। ৰাইজ আছে কাৰণেই আমি শিল্পী, ৰাইজ আছে কাৰণে অভিনেত্ৰী, ৰাইজ আছে কাৰণে মুখ্য অতিথি, নহ'লে আমি একোৱেই নাই। গতিকে এনেদৰে মৰম আশীৰ্বাদ দি থাকিব যাতে প্ৰিয়ম পল্লৱী ৰূপে আপোনাক এনেকৈ গৌৰৱান্বিত কৰিব পাৰোঁ, কেৱল অসমতেই নহয় বিশ্বজগতত নিজৰ প্ৰতিভা দেখুৱাই নিজৰ কৰ্মসূত্ৰেৰে আপোনালোকক গৌৰৱ অনুভৱ কৰাব পাৰোঁ। আৰু এইখিনি দুআষাৰ কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এই উক্ত বক্তব্যত যদি মোৰ কিবা ভুল হৈছে তেন্তে মোক ক্ষমা কৰি দিয়ে যেন, আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। খুলি দিমনে? যিহেতু মোৰ কৰ্মজগতত মোৰ বেছিদিন হোৱা নাই, কিন্তু মোতকৈ অভিজ্ঞতাপূৰ্ণ আৰু এগৰাকী আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ আন এগৰাকী অভিনেত্ৰী আছে, নৰ্মদা দাস বাইদেউ। বৰ্তমান সৰাপাতখনত এক বিশেষ চৰিত্ৰত অভিনয় কৰি থকা বাইদেউ এগৰাকী, চবকে হহুৱাই থকা বাইদেউগৰাকী আমাৰ লগত আছে। গতিকে মই বিচাৰোঁ মোৰ লগতে তেখেতেও এই গ্ৰন্থখন উন্মোচন কৰক। বাইদেউক আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ গ্ৰন্থখন উন্মোচন কৰাৰ লগে লগে আমি অনুৰোধ জনাম আমাৰ আইসকল যাতে জাতিটো আগুৱাই যোৱাৰ স্বাৰ্থৰ খাতিৰত উৰুলি দিয়ে। কাটি দিয়াৰ লগে লগে আলোচনীখন কাটি দিয়াৰ লগে লগে আইসকলে উৰুলি দিব, হাত চাপৰি মাৰিব, উৰুলি দিব। দেখাই নাই আগত দিছে আৰু নাই মাজলৈ যাওঁ ন?